তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সমাজ চবৰে ভাল আৰু মোৰো ভাল। আজি আমি যাবা ভূটান যাবা না ক'ত যাবা? ভূটান বা দাদাবোৰ কোনোবা আছে গুচি যাম যোৱাটো নহয় যাম। আৰু মোৰ লগত ছাৰ বিজু ভাই। তো ক'ৰবাত নহয় ক'ৰবাত যাম আৰু মানে। তো যিয়ে নহওক ভিডিঅ'টো চাই লওক লাষ্টলৈকে। হেল্ল' গাইজ, আমাৰ মানে ভূটান যোৱা নহয়, ফাইনেলি আমাৰ মানে দাৰাগাঁও যোৱা হ'ব। কি দামৰা? তো বিজু যাব এতিয়া আমাৰ লগত, যোৱা প্লেন নাছিল। তো ই হৈছে আমাৰ শিখৰ খোৱা মানুহ। শিখৰ মেইন না, ই ক'ৰবাত যাব লাগে। তো মই মানে চিকট নাখাওঁ গাইছ, মই বহুত ভাল চলি। তো বলক ভিডিঅ'টো চাই লওক লাষ্টলৈকে। তো এতিয়া আমি মানে যাই আছোঁ এটা জেগা হৈছে ফটো প্লেচ গাইছ। বম প্লেচ প্লেচ মাজতে ফটো উঠাওঁ। এটা মানে হয়। তো বলক ভিডিঅ'টো চাই থাকক। আমি মানে হোটেলত সোমালোঁ কিবা খাবা। বহুত ভোক লাগছে না? 20 টকা না য 20 टका हलो हम जाओ। बहुत तो भूख लगी है, अभी खाना खाएंगे, बाद में चला जाएंगे नहाने के लिए। हाँ তো লাষ্টলৈকে চাই থাকক। মানে প্ৰথমতে খোৱাটো মেইন গাইজ। কিবা এটা ক'ল্ড ড্ৰিংক খাই লওঁ, তাৰে পিছত খাম চাওমিন, তাৰপিছত যাওঁ আমি দাদাগাঁও। ডাঙৰ আছিলোঁ। তো
তো গাইছ আহি পালে আমাৰ খোৱা বস্তু যদি কিবা ক'বা নেকি খোৱাৰ কথা নাই নেকি হা আকৌ নাই গেষ্টিক খাৱা যাব নাই কি কৰা নাই তো গাইছ বহুত গৰম बहुत गरम তো গাইছ আমাৰ মানে খোৱা লোৱা হৈ গ'ল এতিয়া তো এতিয়া আমি দাৰাগাঁও যাই আছোঁ তো চাই থাকোঁ বহুত বেছি মানে গৰম দিছে উপায় নাই আৰু গৰমত আহিছোঁ কৰবা সূৰ্য দেৱতাই মানে আৰু পূৰা একদম অৱস্থা নকৰি দিছে গাইছ তো গাইছ চাওক এই গৰমৰ কাৰণে আমি কি কৰিব লগা হৈছে মানে যি ৰ'দ দিছি এই ৰ'দত নহ'লে গাড়ীৰ কঁঠি পুৰি যাব কঁঠি পুৰি যায় গা সুখে গেল লগালগ অলপ ঠাণ্ডাটো হ'ব না কি হা কি কম এইটো কি ক দেহা মৰি যাব তন্দুৰী চাইছে যিয়ে নহওক এতিয়া অলপমান ঠাণ্ডা হৈছে ঠাণ্ডা জেগা না দুটা আছে দুটা নহয় গাড়ীৰ নামাত থৈ আছে তো গাইছ আমি মানে আহি পালোঁ এতিয়া দাদাগাঁও পানীখিনি বঢ়িয়া চিকচিকা হৈছে দেখাই আছোঁ ৰ'ব মানে মোৰ বহুত বস্তু আছে কি বস্তু এইটো বেগ দিলে কিবা কাৰণে পৰবা লাগে গেল চেছ আগতে কৈ দাম দোকান চোকান বেছি নাছিল এতিয়া বহুত দোকান হৈছে এই চব দোকানে আৰু পানীখিনি চাব না কি মজা একদম চিকচিকা গ্লাজান পানী বহুত ধুনীয়া পানী পানী চাফাই আছে সেয়ে বেলেগ ক'ব লগা নাই গা ধোৱা ভাল হ'ব গেল মৃদুল ভাই গেল মৃদুলে ভাই গেল যা ভাই যা হাতী হা এই ঠাণ্ডা পানী বেলেগ এটা ফিল লৈ আছো আৰু আপোনালোকে আহিব দাদাগাঁৱত গা ধুবা মজা গাইছ পানী একদম ফিল্টাৰৰ পানী পুৰা একদম ফিল্টাৰ হৈ আহি কিবা ক'বা নেকি মোৰ কথা ক'বা মানে পেটটো ওলছি অলপ অলপ ওলছি মানে বহুতে ওলছি মানে মোৰ এই বৰ্তমান 3 মাহ চলি আছে কেইমাহ 3 মাহ চলি 3 months ঠিকে আছে থকা দিছোঁ গাইছ বহুত থকা দেখিছোঁ উপায় নাই এনেকুৱা হ'বাই লাগে তো গাইছ মানে মজা এটা ফিল লৈ আছোঁ বৰ্তমান তো যিয়ে নহওক মদাহী বুলি গম পাইলে তোমাৰ কাৰণে লুকুব লগা নাই তুমি চব মদাহী তো এতিয়া মানে এটা বেলেগ ফিল আজি মানুহ কিন্তু বেছি হোৱা নাই যিহেতু আজি মানে শুক্ৰবাৰ না তো মানে মানুহ বেছি হোৱা নাই কৈ থাকে এনে মদাহী বুলি কৈ থাকে আমি মদাহী নহয় গৰম লাগিছে না অকমান এতিয়া গৰম কিন্তু গাইজ যেতিয়া এতিয়া পানীত গা ধুব না তো মানে গৰমটো ফিল নহয় মজা লাগে অলপো গৰম নালাগে যিয়ে নহওক তো এতিয়া আহিলে মানে গৰমটো ফিল নহয় পানীত ভিজি আহা আৰু অলপমান জিৰ' আৰু কিবা এটা খাই ল আৰু পানীত যোৱা ঠাণ্ডা গৰম লাগলি ঠাণ্ডা কিবা খাই দিয়া তো যেন মানুহ আজি বেছি নাই কিন্তু হ'লেও হৈছে আৰু বেছি মানুহ নাই কিন্তু এই পাহাৰখন পাৰ হ'লে ভূটান বৰ্ডাৰ আছে বাৰু আমি তাতে নাযাওঁ এতিয়া যাব মানা আছে তো আহিব আপোনালোকক কেতিয়াবা চাবা মানুহ বহুত আপি চাপি নাই বাকী যিয়ে নহওক চাই থাকক লাষ্টলৈকে
সৰু চশমা পিছা চশমা পালাক গাইছে চশমা পিছে কাৰোবাই যোৱা চাওঁ বাগা দিয়া চব একবাৰ দিয়া একবাৰ দিয়া চশমা মিল গয়া ভাই তো গাছ এতিয়া মানে আমাৰ দাদাগত গা চা ধোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাম ঘৰত নাযাওঁ প্ৰথম এতিয়া যাম আমি ডুমনি বাগান ফটো উঠা তো বলক ভিতৰত চাই থাকক লাষ্টলৈকে তো দাদাগত মানে পানী বেছি নাই আৰু মেইন কথা আজি মানে মানুহ বহুত নাই আজি তো সেই ভাল লগা নাই সিমান এটা তো যে নহয় নেক্সট টাইম আৰু আহিম এতিয়া যাম আমি ডুমনি বাগান তো ডুমনি বাগান বলক দাদাগৰ পৰা আহিলোঁ ডাইৰেক্ট ডুমনি বাগান তো ডুমনি বাগানত যাম দুটামান ফটো উঠি ফটো উঠি ডাইৰেক্ট ঘৰত যাম তাত মানে বহুত জেগা আছে এতিয়া ফটো উঠা বহুত ভাল ভাল ঠাই আছে আমাৰ য'ত দাদাগত গৈছিলোঁ না ল'ব চাই নাই ইমান ৰ'দ তাতে এতিয়া ধুনীয়া এটা জেগাত যাম বঢ়িয়াকৈ ফটো ফটো উঠিম আৰু ঘৰত যাম অৱস্থা নাই মোক দেখা লাভ নাই কেমেৰা দেখা হৈছে হাই গাইস হাই আমি বৰ্তমান আহি পালোঁ ডুমনি বাগান তো এইটো মেজৰ লগত আছে মোক খোজৈছি বালাৰে গা ধুই ক'ত খোজৈছি আপোনাৰ ক'ত খোজৈছি হে চাওঁ চাওঁ কমান দিয়ক এবাৰ দেখাই দেচোন বিদ্যা খোজৈছি তো আমি বৰ্তমান আছোঁ ডুমনি বাগানত এইটো ডুমনি বাগান হয় ফটো উঠোছি আৰু ভিডিঅ' চেছ তো দেখাই আছোঁ অকণমান এইকাকো গাইছ আমাৰ ডুমনি বাগানত ফটো উঠা হ'ল একদম তো ফটোবিলাক ইনষ্টাগ্ৰামত পাই যাব তো যেন হওক ভক্তটো শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই ছাবস্ক্ৰাইব কৰিব দিয়ক গাইছ ছাবস্ক্ৰাইব কৰিব